নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আনিছোঁ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নসমূহ চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো শেষলৈকে চাব। ১ নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত? উত্তৰ ১০,০০০ কিলোমিটাৰ। ২ নম্বৰ, বায়ুমণ্ডলৰ নিম্ন স্তৰটোক কি বোলা হয়? সমস্ফেৰ। ৩, মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি বায়ুমণ্ডলৰ কোনটো স্তৰত হয়? উত্তৰ ট্ৰপোস্ফিয়াৰত। ৪, ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ স্তৰৰ মাজৰ সীমা কোনটো? উত্তৰ ট্ৰপোপজ। ৫ নম্বৰ, বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে? উত্তৰ ষ্ট্ৰেটোস্ফিয়াৰ। ৬ নম্বৰ, বায়ুমণ্ডলৰ কোনটো স্তৰত আকাশী পথ আছে? উত্তৰ ষ্ট্ৰেটোস্ফিয়াৰত। ৭, বৈদ্যুতিক আধাৰসম্পন্ন আয়ন কণা আৰু ৰেডিঅ' তৰংগ কোনটো স্তৰত পোৱা যায়? থাৰ্মস্ফেৰত। ৮, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ বেৰোমিটাৰ। ৯, বতাহৰ গতিবেগৰ একক কি? উত্তৰ নট। ১০, প্ৰাচ্য প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নাম হ'ল টাইফুন। ১১ নম্বৰ, ঠাই আৰু হ্ৰদৰ নাম। কাশ্মীৰত আছে উলাৰ হ্ৰদ, ৰাজপুতনাত আছে পুষ্কৰ আৰু সম্বৰ হ্ৰদ, উৰিষ্যাত আছে চিল্কা, তামিলনাডুত আছে পলিকট আৰু কোলাৰ, মণিপুৰত আছে লকটক হ্ৰদ। এইসমূহ হৈছে ভাৰতবৰ্ষৰ হ্ৰদ। ১২ নম্বৰ, হিমালয় পৰ্বত ক'ৰ পৰা সৃষ্টি হৈছে? উত্তৰ তেথিছ সাগৰৰ পৰা। ১৩, হিমালয় পৰ্বতশ্ৰেণীক কি পৰ্বত বোলা হয়? উত্তৰ ভংগীল পৰ্বত। ১৪ নম্বৰ, হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন নদীৰ নাম। উত্তৰ সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। ১৫, গংগা নদী ক'ৰ পৰা ওলাই আহিছে? উত্তৰ উচ্চ হিমালয়ৰ গংগোত্ৰী হিমবাহৰ পৰা। ১৬ নম্বৰ, ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ চীন দেশৰ তিব্বত মালভূমিৰ ছেমা-উংডুং হিমবাহৰ পৰা। ১৭, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈৰ নাম। উত্তৰ সোৱণশিৰি, জীয়াভৰলী, পাগলাদিয়া, পুঠিমাৰী, মানা আৰু চম্পাৱতী। ১৮, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈৰ নাম। উত্তৰ বুঢ়ীদিহিং, দিচাং, দিখৌ, কপিলী, কৃষ্ণাই। ১৯ নম্বৰ, ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম। উত্তৰ উত্তৰ প্ৰদেশ। ২০ নম্বৰ, ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্যখনৰ নাম। উত্তৰ লাক্ষাদ্বীপ। ২১, ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম। উত্তৰ তেলেংগানা। ২২ নম্বৰ, পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন? উত্তৰ প্ৰশান্ত মহাসাগৰ। ২৩, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? উত্তৰ ওচেনিয়া। ২৪, ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত? উত্তৰ দক্ষিণ আমেৰিকাত। ২৫, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? উত্তৰ লোহিত সাগৰ। ২৬ নম্বৰ, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? উত্তৰ ইউৰাল পৰ্বতমালাই। ২৭ নম্বৰ, পানামা খালে কোন দুখন মহাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে? উত্তৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। ২৮, ব্ৰাজিলৰ ৰাজধানী কি? উত্তৰ ব্ৰাছিলিয়া। ২৯, পৃথিৱীত সৰ্বমুঠ দেশ কিমানখন? উত্তৰ ১৯৭খন। ৩০, জাৰ্মানীৰ ৰাজধানী কি? উত্তৰ বাৰ্লিন। আজিৰ ভিডিঅ'ত এই ৩০টা প্ৰশ্ন ভূগোলৰ পৰা দিয়া হ'ল। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি সুধি জনাব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো পায়। ধন্যবাদ।